ডাবিং দি থাকোঁতে মোৰ যেতিয়া মোৰ পেট মানে কিছুমান এনেকুৱা দৃশ্য আছিলে মই হাঁহিব লাগে বহুত জোৰে, কিন্তু মই হাঁহিব নোৱাৰোঁ। গৰম পানী ফ্লাক্স থাকে লগত, পানী খাওঁ তথাপি নোৱাৰোঁ মানে, নোলাই মানে। তাৰপিছত মই যেতিয়া ভাগৰি পৰিলোঁ, তাৰপিছত মই সুমিতাক ক'লোঁ, সুমিতা মই ডাবিং দিব নোৱাৰিম। তাৰপিছত তেখেতে গুঞ্জন দা ধন্যবাদ দিব বিচাৰিছোঁ এই ক্ষেত্ৰত, তেখেতে সহায় কৰিলে। তাৰপিছত মই গুচি গ'লোঁ, মই হায়দৰাবাদ গুচিয়ে গ'লোঁ চিকিৎসাৰ কাৰণে।